নমস্কাৰ। আজিকালি চাদৰ আৰু মেখেলাবিলাক জোখতকৈ বহুত বেছি বহল থাকে। যিসকলে বহল মেখেলা চাদৰ পিন্ধি বেয়া পায় বা ক্ষীণসকলৰ কাৰণেও এই ভিডিঅ'টো উপযোগী হ'ব বুলি আশা কৰিলোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আজিকালি প্ৰায়বোৰ মেখেলা চাদৰে বহলটো বহুত বেছি থাকে। মেখেলাখনৰ থাকে আৰু চাদৰখনৰ থাকে, যি কাৰণে ক্ষীণ মানুহৰ কাৰণে ফিটিং কৰাত কাপোৰযোৰ বহুতেই অসুবিধা হৈ পৰে। আজি তাৰ ওপৰতে ভিডিঅ'টো লৈ আহিছোঁ, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। এইখন মই বেলেগ চাদৰ লৈছোঁ, যিখনৰ বহলটো আছে 1 মিটাৰ। আমাক 1 মিটাৰ বহল থাকিলেই চাদৰখনত ধুনীয়াকৈ কোচ হৈ যায়। সেইকাৰণে তলৰ চাদৰখন মই ওপৰৰ চাদৰখনৰ জোখমতে কাটি উলিয়াই ল'ম। কিদৰে কাটো আৰু কেনেকৈনো চিলাই কৰোঁ ভিডিঅ'টো শেষলৈ চাব। প্ৰথমতে মই 1 ইঞ্চিমান ফুলৰ কাষেৰে ৰাখি এনেকৈ কাটি দিম, কাৰণ যিহেতু চিলাই কৰা যাব 1 ইঞ্চিটো সোমাই যাব ভিতৰত, সেইকাৰণে 1 ইঞ্চি এৰি কিনেহে কাপোৰ কাটিছোঁ। দেখিছে ভিডিঅ'ত সম্পূৰ্ণকৈ দেখাই দিছোঁ মই। ভিডিঅ'টো শেষলৈ চাব, কেনেকৈ কি কৰোঁ আপোনালোকে সম্পূৰ্ণকৈ বুজিব পাৰিব। আৰু মেখেলাখনো মই কেনেকৈনো নিজৰ পচন্দি মতে কৰি লওঁ সেইটোও চাব, আপোনালোকেও কৰিব পাৰিব তেনেদৰেকৈ। মোৰ সম্পূৰ্ণকৈ কাটা হৈ গ'ল। এতিয়া মই এইখিনি মেচিনত চিলাই কৰি ল'ম। ভিডিঅ'ত দেখুৱাৰ দৰে উল্টা চাইডে মই 2টা ভাঁজ কৰি এনেকৈ দি দিছোঁ। এতিয়া মই ইয়াত চিলাই লগাম। দেখিছে 2টা ভাঁজ কৰি দিছোঁ। এনেদৰে ভাঁজ লগাই মই এইটো মূৰৰ পৰা সেইটো মূৰলৈ চিলাই যাম চাদৰখন সম্পূৰ্ণকৈ। দেখিছে চাদৰখন মোৰ কমপ্লিট চিলোৱা হৈ গ'ল। মই যে কাটি উলিয়াই লৈছোঁ চাদৰখন গমেই নাপায়। দেখিছে ইমান ধুনীয়াকৈ। এনেকুৱা টিপছ এটা ব্যৱহাৰ কৰি আপোনালোকে নিজৰ পচন্দি অনুযায়ী কাপোৰযোৰ কৰি ল'ব পাৰিব। এতিয়া মই ইয়াৰ ওপৰত ছাইড পটিটো দি চিলাই যাম। ছাইড পটিটো কেনেদৰে চিলালোঁ মই ইয়াত বাৰু নেদেখাওঁ, কাৰণ অলৰেডি ইয়াৰ ভিডিঅ' দিয়াই আছে মোৰ চেনেলত, আপোনালোকে চাব পাৰিব।
এয়া দেখিছে চাইড পাৰীটো লগোৱা হৈ গ'ল মোৰ। একেবাৰে গমেই নাপায় মই যে চাদৰখন কাটি উলিয়াই লৈছিলোঁ। এইখিনি বহলে বেষ্ট হয় চাদৰ এখনৰ কাৰণে। এইখিনিত আছে 1 মিটাৰ। আপোনালোকে এনেদৰে কাটি নিজৰ পচন্দ কৰি ল'ব পাৰিব। এইবাৰ আহিছোঁ মেখেলাখন। এয়া এখন হৈছে মেখেলাখনো বহুত বেছি বহল। মই এনেদৰে পুৰণা মেখেলাখনৰ জোখত চাদৰখন যিদৰে কাটিছিলোঁ মেখেলাখনো কাটি ল'ম। কাটি উলিয়াই লোৱাৰ পিছত মেখেলাখন যিদৰে চিলা হয় তেনেকৈ মই এইখনো চিলাই ল'ম।